এভৰিৱান মই পিংকে মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাগে নিশ্চয় দেখি গম পাইছে মই ব্লগটো কিহৰ কাৰণে আৰম্ভ কৰিছোঁ। আজি মোৰ ভতিজাটোৰ বাৰ্থডে হয় আৰু বাৰ্থডে প্ৰিপেৰেশ্যন এয়া মোৰ ল'ৰাই বেলুন ফুলাইছে, হেপী বাৰ্থডে এয়া লগাই আছে, লগতে এয়া ছোৱালীও লাগি আছে, লগত আকৌ আছে দেউতাকে এইবিলাক যা যোগাৰ কৰি আছে। তাৰপিছত ল'ৰাটো অকণ গাটো বেয়া কাৰণে সি মাকৰ লগত ভিতৰত আছে, তাকো দেখাম বাৰু। তাৰপিছত মই এতিয়া বনাবলৈ গৈ আছোঁ চিকেন, কাৰণ দুপৰীয়া ভাতটো আমি ঘৰৰ মানুহকেইটাই খাই লওঁ, খাই পেলাই তাৰপিছত বাৰ্থডে প্ৰিপেৰেশ্যন আৰম্ভ কৰিম, কাৰণ বাৰ্থডেটো আবেলি পতা হৈছে আৰু এইবিলাক যা যোগাৰো কৰি থকা হৈছে। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ব'লক তেনেহ'লে মইনো চৌকাত কিনো বনাবলৈ লৈছোঁ চাওঁগৈ। মই এয়া চিকেন বনাবলৈ লৈছোঁ। 1 কেজি চিকেন ধুই ৰেডিকৈ থৈছোঁ। আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু এয়া সিজাই আছে কেৰাহীত কাবুলী বুট। এয়া পেহী হয়, উজোৱা গাঁৱৰ পেহী, আমাৰ সৰু পেহী, আৰু এয়া লগত আছে পেহা। কিন্তু যিজন মানুহক ৰান্ধিবলৈ মতা হৈছিল তেখেত বৰ্তমান আহি পোৱাহি নাই, সেইটো কাৰণে আমাৰ ঘৰৰ মানুহখিনিয়ে ধুমধাম লাগি আছে। আৰু এয়া ওচৰৰ গোপিনীসকলে আটা সানি আছে আৰু এইজন হৈছে টুটুমণি খুৰা, এখেতেই বনাব আজি আমাৰ বাৰ্থডে খানাটো। অৱশ্যে তেওঁ আহি পালেহি। এইফালে কাবুলী বুট সিজি আছে আৰু এইফালে গাঁৱৰ গোপিনীসকলে আদা নহৰু গুচাই আছে, আটা সনাই আটা সানি আছে। এয়া টুটুমণি খুৰাই প্ৰথম আধাখিনি মাৰি দিছে। এয়া আমাৰ বৰমা হয়। গোটেই মানুহখিনিয়ে মিলি, আৰু আমাৰ সেয়া কাষত থিয় হৈ থকাজন দেখিছে আমাৰ ৰিণ্টি, পেহীৰ ল'ৰা হয় হোজাই, আৰু সিও যা যোগাৰত অকণ সহায় কৰি দিছে, পনীৰখিনি সিয়ে কাটিছে। এনেকৈ চবেই মিলিজুলি বাৰ্থডেটো পতা হৈছে আৰু ঘৰতে। বাৰ্থডেৰ কাৰণে চাটনি এটাও বনোৱা হ'ব। এয়া সৰিয়হখিনি মই মিক্সিত প্ৰথম বটি ল'লোঁ আৰু এয়া কেক কাটিবলৈ প্ৰিপেৰেশ্যন চলাই আছে ভিতৰত। মোবাইল আছে, মোবাইল আছে, হাঁহি দিয়া খেট খেট খেট। Happy birthday to you, happy birthday to you, happy birthday dear Puitai, happy birthday to you. Hai dia bida, hai dia. Iya, hai dia. Oh, lah tu. Tunggu aku khai dia. Mame kuah kalau Happy birthday aku khai napalu. এইফালে প্ৰসাদ Papa ku khai dia. Papa khai dia. Sao itu kau lo sao. Ada aku. ৰেহা উঠাই নাই। Sao kan? Nih, taman ini loh. Ông phải sang một con phải đúng không? Ok, không được. Đấy là bạn con. Ông phải loạt không loạt. Đúng rồi, ông phải loạt không. Happy birthday muốn không phải? Phải. Phải. Được rồi nào. বাৰ্থডে কেক কাটিং হৈ গ'ল আৰু এতিয়া ফুল স্পীডত খোৱা বোৱা চলি আছে। আৰু আজি বাৰ্থডে খানাত আছে লুচি, কাবুলী বুট পনীৰ, সৰিয়হ জলকীয়া আচাৰ, ক্ষীৰ, তাৰপিছত বুঞ্জিয়া, লালমোহন, চিম্পুল আৰু এনেকৈ বাৰ্থডেটো পতা হ'ল আৰু এবাৰ হ'লে। আৰু আকৌ নেক্সট বছৰ আকৌ বাৰ্থডে ব্লগ মই দিম বুলি আশা কৰি এয়া খোৱা বোৱাৰ মাজত ব্যস্ত হৈ গ'লোঁ। আপোনালোকে চাই থাকক মোৰ ব্লগটো শেষলৈকে। মানুহখিনি উঠি লওক, তাকি পি এমৰ লগত। হেল্ল' ফ্ৰেণ্ডছ,
মই পিংকিয়ে অন্য এদিন ভতিজাৰ বাৰ্থডে অকণমান ব্লগত দিছোঁ, আপোনালোকে চাইছে চাগে। তাৰপিছত আৰু ব্লগ আৰম্ভ কৰাই নাই, কাৰণ মোৰ মাতটো শুনি চাগে আপোনালোকে গম পাইছে গাটো একদম বেয়া হৈ আছিলে এইকেইদিন, সেইটো কাৰণে একো ভিডিঅ' চিডিঅ' কৰা নাছিলোঁ। আজি মই এঠাইত বিয়া খাব যাব ওলাইছোঁ, আৰু ক'তনো বিয়া খাব যাওঁ, কি বিয়া মই আপোনালোকক দেখাই আছোঁ, আৰু লগে লগে ব্লগটো আৰম্ভ কৰিছোঁ। চাই থাকিব ব্লগটো, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুন ভিউ আছে মোৰ চেনেলটো চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ব'লক তেনেহ'লে বিয়া খাই আহোঁ এতিয়া। মুখ লাগিছে, মুখ চুখ লাগিছে তাৰ। এসপ্তাহৰ ভিতৰত 3 দিন খালে যায়। ৰখি থাক অকলে উঠাইছ ব্লগ বনাবি এতিয়া। মই যে কৈছিলোঁ আপোনালোকক বিয়া খাবলৈ যাম বুলি, এয়া বিয়া ঘৰ আহি পালোহি। এয়া আমাৰ কইনাৰ মাক আৰু এয়া কইনাৰ বায়েক, আৰু কইনাক দেখাই আছোঁ বাৰু। এয়া বিয়া ঘৰৰ সন্মুখটো অকণমান দেখাই দিওঁ। এয়া চাওক, আহি পাইছোঁহি মাত্ৰ। একদম দেখিছে নাই মাকৰ ষ্টাইল একদম। মই বেক কেমেৰা কৰি দেখাই আছোঁ, ৰ'ব। হয়, সৰু ছোৱালীয়ে তাও মাৰি দিলে। ফুলি আছে, জীয়েকক আছে, ধুনীয়া লাগিছে। চোনটো নকল লগাই দিছে নে ছোৱালীজনীক বাৰু? চাওঁ ছোৱালীজনী অকণ ওপৰলৈ চাই দিয়া। এজনী আমাৰ কইনা, কিমান ধুনীয়া লাগিছে, কি কিউট কিউট কইনা দেই। কইনাজনী কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে। কোনে সজাইছে তাই? ইমান ধুনীয়া লাগিছে। এয়া মামনি, তাইকো লগ পালোঁ, লগ পাই এয়া বহি আছোঁ। ভাল লাগিল লগ পাই পিংকিক, বহুত দিনৰ মূৰত লগ পালোঁ। হাই পিংকিবৰ চেনেলটো আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি বেছি ভাল পায় শ্বেয়াৰো কৰি দিব। মই বিয়া খাই আহি ঘৰ পালোহি। তাৰপিছতে কাপোৰ কানি চেঞ্জ কৰিলোঁ, মুখখন ধোৱা নাই, খালি মুখখন ধুমগৈ আৰু এতিয়া। তাৰপিছত আহি পাই এওঁ আৰু ল'ৰা আছিলে ঘৰত, সিহঁতক চাহ তাহ অকণ বনাই দিলোঁ। বনাই দি ভাবিছোঁ ব্লগটো বেছি দীঘল নকৰোঁ, আৰু বিয়াখন খাবলৈ গৈছিলোঁ কাৰ জানেনে? মোৰ ছোৱালীৰ লগৰ ছোৱালীৰ ভৈনীয়েকৰ, তাৰমানে ছেকেণ্ড মেৰেজ। বিয়াখন বৰ ধুমধামেৰে পাতিছে, আৰু একে আমি কিমান বছৰৰ বন্ধুত্ব, আৰু 14-15 বছৰমানৰ বন্ধুত্ব আৰু সিহঁতৰ লগত। আজি গ'লোঁ, বহুত বছৰৰ পিছত গৈছোঁ, 2-3 বছৰৰ পিছত গৈছোঁ। আগতে গৈ থকাই হয় প্ৰায়, ছোৱালী যেতিয়া স্কুলত পঢ়ি আছিলে, আৰু কলেজ পোৱাৰ পিছত আৰু স্কুলীয়া বন্ধু কিছুমান নাইকিয়াই হৈ গৈছে, কিন্তু সিহঁতৰ লগত বন্ধুত্বটো অলপ বেলেগ টাইপৰ। সেইটো কাৰণে বিয়াখনলৈ মাতিলে, গ'লোঁ, বিৰাট ভাল লাগিলে, আৰু পুৰণা বন্ধুবিলাকো লগ পালোঁ। পুৰণা বন্ধু তাইৰ লগৰখিনিৰ মাক দেউতাকবিলাক, তাৰমানে স্কুলত প্ৰি-নাৰ্চাৰীৰ পৰা একেলগে পঢ়া আছিলে দুইজনী। এতিয়া ভৈনীয়েকৰ বিয়াত আমাক মাতিছিলে কাৰণে গ'লোঁ, আৰু লগ পালোঁ, বিৰাট ভাল লাগিলে, বহুত এনজয় কৰিলোঁ। আৰু ব্লগটো তেন্তে সামৰোঁ আজিলৈ, বাই বাই।